Hey guys, কেনেকুৱা ভালনে আপোনালোকৰ ৰিচ অসমীয়া চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই যাবলৈ ওলাইছোঁ আজি চন্দ্ৰপুৰ আৰু তাত আইছলেণ্ড নেচুৰা বুলি এখন ৰিজৰ্ট আছে, তালৈকে যাবলৈ লৈছোঁ। যিহেতু তালৈ উবেৰ নাযায় তাৰ বাবে অটো ভাড়া কৰি লৈছোঁ আজি। তাৰপিছত ভাবিলোঁ আজি ব্লগ এটা বনাওঁ, আপোনালোককো দেখুৱাম কেনেকুৱা ঠাই। তাৰপিছত আৰু কি ক'ম, ঘৰত যিহেতু কৰিব নাপালোঁ তাৰ বাবে ইয়াতে এতিয়া গাড়ীৰ ভিতৰতে বহি কৰি আছোঁ ব্লগটো। তেন্তে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইতিমধ্যে আহি পালোহি আৰু এইফালে ব্ৰহ্মপুত্ৰ নদীখন আছে। খুব ধুনীয়া, বিৰাট ধুনীয়া ঠাই, মই আপোনালোকক দেখাইছোঁ। আমি এতিয়া বহি আছোঁ, বিৰাট ঠাণ্ডা, জেকেট পিন্ধি আহিছোঁ, বহুত ভাল হ'ল। তাৰপিছত বিৰাট ধুনীয়া, মুঠতে মানে এইটো আচলতে ব্ৰহ্মপুত্ৰ নদী নহয়, এইটো সুঁতি হয় আৰু বিৰাট ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। আপোনালোকে আহিব পাৰে। এতিয়ালৈকে খোৱাৰ অৰ্ডাৰ দিয়া নাই, কি খাওঁ চাই লওঁ। ইতিমধ্যে খাই শেষ হৈ গ'ল, গৈ আছোঁ। এতিয়া যাম নদীৰ পাৰলৈ। তো বলক মোৰ লগত, আপোনালোকে নদীৰ পাৰলৈ যাব। এইখন আমি যিখন ৰিজৰ্টত খাইছিলোঁ, এখন নহয়, এইখন খুব ভাল লাগিলে খায়ো। আৰু এতিয়া আমি গৈ আছোঁ। যাব লৈছোঁ, হৈ গ'ল আজি। Dreams I've had, it's all about the life and death
গাইজ ইতিমধ্যে মই আহি পালোহি আৰু মই আপোনালোকক ভিডিঅ'খিনি দেখুৱালোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আপোনালোকে ফুৰিব যাব পাৰে ফ্ৰেণ্ডৰ লগত ফেমিলিৰ লগত যাৰ লগত হ'লেও আপোনালোকে যাব পাৰিব খুব ধুনীয়া ঠাই আৰু তাত আপোনালোকে খোৱাৰ ব্যৱস্থাটো খুব ভাল সাৰ্ভিং বহুত ভাল পালোঁ আমি গৈ তেন্তে কমেণ্টত গৈ জনাব কেনেকুৱা পালে আজিলৈ ইমানতে লাভ ইউ অল বাই বাই